ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি এটা সৰু ভিডিঅ'। এই সৰু ভিডিঅ'টোত কেনেকৈ আধুনিক পদ্ধতিৰে নালাবোৰ পৰিষ্কাৰ কৰা হয় বা নালাবোৰ চাফা কৰা হয় সেই পদ্ধতিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সহজ ভাষাত ক'বলৈ গ'লে এইটো এটা টেংকি। যিমান নালা নৰ্দমাৰ বস্তুবিলাক আছে এইখনতে লৈ গুচি যায়। এইবিলাক মটৰ হয়, কিবা কিবি আছে ইয়াত মই নাজানো ইমান ভালদৰে। তো এইখনে বিশেষ বাহনখন, যিখন বাহনে নালা নৰ্দমাৰ যিমান বেয়া বস্তু আছে শোষণ কৰি সেইখন গাড়ীত ট্ৰেন্সফাৰ কৰে, টেংকিটোত লোড কৰে। এইখনে বিশেষ কাৰণে এই মেইন পাইপডাল আছে, আপুনি দেখা পাব। এই মেইন যোনডাল পাইপ আছে এইডাল পাইপেৰে হেঁচা প্ৰয়োগ কৰে সেইখনত, আৰু সেই মেইন পাইপডালেৰে তাতে নলাত কানেক্ট কৰি পেলাই যিমান বেয়া বস্তু আছে টানি পেলাই সেই টেংকিটোত লোড কৰি দিয়ে। এইবোৰ চুইচৰ সহায়ত কণ্ট্ৰল কৰা হয়, কেনেকৈ মাটিটো বা পেটটো টানি আনিব, কেনেকৈ মেচিনটো অন কৰিব, এইবিলাক চুইচৰ সহায়ত